हाय फ्रेंड्स যদিহে আপোনালোকৰ সিলিং ফেনটো নিখা হ'ব নিদিয়ে খুব আৱাজ দিয়ে তেন্তে কেনেকৈ ঠিক কৰিব চাওঁ হওক এইটো এটা ফেন খুব আৱাজ দি আছে চাওক আহক এইটো কেনেকৈ ঠিক কৰিব চাওঁ চাওক ইয়াৰ আৱাজটো কেনেকৈ দি আছে গতিকে আমি এতিয়া ঠিক কৰিম আহক আপুনিও ঘৰত ঠিক কৰিব মই যেনেকৈ কৈছোঁ তেনেকৈ কৰিব এইটো চাওক সিলিং ফেনটো খুলি ল'ম এতিয়া আমি ইয়াৰ স্ক্ৰু আছে এই তিনিটা আছে এই স্ক্ৰুখিনি খুলি ল'ব লাগিব আৰু এই আমাৰ ব্লেডৰ স্ক্ৰুখিনি আগতে খুলি সাইড কৰি থৈ দিছোঁ এতিয়া আমি তিনিটাটো খুলি লওঁ হওক যদি ফ্ৰেণ্ডছ আপোনালোকৰ সিলিং ফেনটো এনেকুৱা খুব টাইট হৈ থাকে খুলিব নোৱাৰি তেতিয়াহ'লে মই কেনেকৈ খোলোঁ চাওঁচোন এইটো চাওক এনেকুৱা এটা স্ক্ৰু লৈ ল'ব স্ক্ৰু ড্ৰাইভাৰ কিনাৰত মাৰি দিব লাহে লাহেকৈ এনেকৈ লাহে লাহেকৈ মাৰি দিব খোল খাই যাব এইটো চাওক ফ্ৰেণ্ডছ এইটো খোলাৰ আগতে আপোনালোকে চাই ল'ব কোনটো ক'ড আছিলে নহ'লে আপোনালোকৰ চাগে খেলিমেলি হৈ যাব পাৰে আপোনালোকে যদি মনত নাথাকে ফটো মাৰি ল'ব কোনটো ক'ড আছিলে বিশেষকৈ ওপৰত কোনডাল আছিলে আৰু মাজত কোনডাল আছিলে সেইখিনি চাই ল'ব ইয়াত চাওক মই এইখিনি চাই লৈছোঁ আৰু এতিয়া খুলি দিছোঁ যদি ফ্ৰেণ্ডছ এইটো আপোনালোকৰ মনত নাথাকে ফটো মাৰি থ'ব নহ'লে ভুল হৈ গ'লে আপোনালোকৰ ফেনখন উল্টা কৰিব ফ্ৰেণ্ডছ যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক ছাবস্ক্ৰাইব কৰক ওচৰতে থকা বেল আইকনটো বজাই দিব আৰু বাকী ভিডিঅ'বোৰ চাবলৈ ওপৰ আই বুটাম প্ৰেছ কৰিব এইটো মই খুলিব পৰা নাই ইয়াত এটা স্ক্ৰুপ দিছে কিন্তু সাধাৰণতে কোনো ফেনত এই স্ক্ৰুপটো নাথাকেই ইয়াত এইটো দেখিছোঁ ইয়াত এটা স্ক্ৰু লগাই দিছে স্ক্ৰুটো খুলি লৈছোঁ তাৰপিছত এইটো মাৰি উলিয়াই দিম এইটো চাব অলপ মাৰিব লাগিব টাইট হৈ আছে ইয়াত টাইট হৈ আছে আৰু অলপ টঙনিয়াই মাৰি উলিয়াব লাগিব এইটো টাইট হৈ থাকে আপোনালোকেও মাৰিব পাৰিব একো নহয় ইয়াত মাৰি উলিয়াই দিলেই হ'ল এইখিনিত মাৰি আছোঁ লাহে লাহে ইয়াত ওলাইছে এতিয়া ফ্ৰেণ্ডছ আমাৰ এইটো কাম নাই এইটো চব ঠিকে আছে আমি এইটো চাইড কৰি থওঁ এইটো চাওক এইটো আছে আমাৰ এটা বিয়াৰিং এই বিয়াৰিংটো আমাৰ ইয়াত লক হৈ আছে নুঘূৰে আৰু ইয়াত এটা বিয়াৰিং থাকে পিছফালে তলত এইটো তেতিয়া আমি এইটোত অলপ গ্ৰীজ লগাই দিম পাৰিলে মানে চাইকেলৰ তেল দিব লাগে অলপ মই চাইকেলৰ তেল আনি ৰাখিছোঁ এইটো চাওক চাইকেলৰ তেল দি দিছোঁ আপোনালোকৰ ঘৰত চাইকেলৰ তেল থাকে চাইকেলৰ তেলটো দিব আৰু পাৰিলে গ্ৰীজটো দিব গ্ৰীজ দিলে মানে বহুত দিনলৈ ভালে থাকিব পিছল হৈ যাব আৰু কোনোদিনে অসুবিধা নকৰিব
এতিয়া চাওক লুজ হৈ গৈছে, অলপ অলপ আৱাজ দি আছে। এতিয়াও আকৌ অলপ তেল দি দিছোঁ। এইটো সম্পূৰ্ণ লুজ হৈ যাব লাগিব, সম্পূৰ্ণ ঢিলাকৈ ঘূৰিব লাগিব, তেতিয়াহ'লে নিশা যিটো আৱাজ দিয়ে সেইটো নাইকিয়া হৈ যাব। এইটো চাওক বহুত লুজ হৈ গ'ল। আমাৰ এইটো তল ফালৰটো যিটো তলত থাকে বেয়াৰিং, ইয়াতো তেল আৰু গ্ৰীজ অলপ দি দিওঁ। এইটো ভালেই আছিলে, আৱাজ নাই, হ'লেও তেল আৰু গ্ৰীজ দি দিছোঁ যাতে আৰু এবাৰ খুলিবলগীয়া নহয়। এইটো চাওক এতিয়া লুজ হৈ গৈছে সম্পূৰ্ণ, এতিয়া প্ৰায় ভাল হৈ গ'ল। এতিয়া চাওক ইয়াত অলপ গ্ৰীজ দি দিম। ইয়াত স্প্ৰিংটো থাকে আৰু মাজৰ ৰোটাৰডাল ঘূৰে, গতিকে যাতে অসুবিধা নহয় তাৰ বাবে অলপ গ্ৰীজ দি দিছোঁ। এতিয়া চাওক প্ৰায় কাম শেষ হ'ল। এতিয়া মই এই কিটটো লগাই লৈ বাকী কামখিনি দেখুৱাই আছোঁ আপোনালোকক। এতিয়া চাওক মইতো আগতে চাই থৈছিলোঁ, ৰঙাটো ওপৰত আছিলে, ব্লুটো মাজত, য়েল্লোটো তলত। ৰঙাটো সদায় ছিংগুল থাকে। এইটো কেপাচিটাৰটো চাওক, এইটো বহুত দিন হৈ গ'ল, পুৰণি হৈছে। এতিয়া নতুন কেপাচিটাৰ এটা ইয়াত লগাই দিম, তেতিয়া ফেনটো স্পীড বেছি হ'ব। এয়া চাওক ৰেডটো ওপৰত, ব্লুটো মাজত আৰু য়েল্লো তলত। এইটো ফ্ৰেণ্ডছ মই আগতে কৈছিলোঁ আপোনালোকক, আপোনালোকে খোলাৰ আগতে এইটো ফটো মাৰি ৰাখিব। এইটো চাওক বৰ্তমান ফেনখন কোনো আৱাজ নাই, কোনো অসুবিধা নকৰিব। এতিয়া যদি ফ্ৰেণ্ডছ ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।